এক মিনিট তই দূৰত থাক বহুত ইয়াত বহ ভাল লাগিছে ভাল লাগিছে কিছুমান বস্তু তাৰমানে কেনেকৈ যত্ন ল'ব লাগে তুমি সাংঘাতিক বস্তু বহুত ভাল লাগিছে দেই যত্ন ল'বাটো এটা কথা কিন্তু টেনশ্যনৰ চবে চাওক জ্যোতিদা আপুনি নিজৰ টেনশ্যনত লৈ ব্যস্ত হওক আমাৰ দুজনৰ টেনশ্যন খাই মিছামিছি ল' প্ৰেছাৰ মাতিব নালাগে বুজিলে কিয় তেনেকে কৈছ বাৰু আমাৰ ইয়াত কিন্তু বেয়া নাপাবলৈ ই মানে এনেকুৱাই মানে বেছি শান্তি হোৱা মানে উন্নতিৰ সফলতা আধাতে চুটি কৰি পেলোৱা সেইকাৰণে বাদ দি দিছো মই কিন্তু ভাল লাগিছে বঢ়িয়া লাগিছে নহ'লে এনেই সোমাইছো ক'বলৈ পাহৰিছো সোনকালে কওঁ ঔষধ খোৱাৰ সময় হৈছে নাই মানে ঔষধ খোৱাৰ সময় হৈছে যে গোটেই কৈছে ঔষধ বুলি কওঁতে মনত পৰিছে দেই ঔষধ মানে আমাৰ ককা আইতাহঁতে যিবিলাক ঔষধ দিছিলে এই যে বনদৰৱ ভেটেলা মানিমুনি মচন্দৰী কলা কচু মছলা এইবিলাক খুৱাই এইবিলাক মেইন বস্তু এইবিলাকেতো মেইন মোক যে দেখিছা আছে অৰিজিনেল আছে এইবিলাক মেইন বস্তুকে ঔষধ বুলি কওঁ বেয়াটো যোৱা নাই আহোঁ দেই ভাইটি কথা আছে কিছুমান গোটেই খেলি মেলি হৈ গৈছে ভাইটি দাদা বৌ দুদিন পিছত ভাগি নাহিলেতো আৰু লেঠাই আহোঁ দেই